एक बोल बम 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 बोले गाइस सब पूरा ओए पहुंच जाबे दे এয়া আছে গণেশ ঘাট वेलकम टू माय यूट्यूब चैनल आपलोक चाই আছে ওপৰা ব্লগছ আজি মানে শাওন মাহৰ যেটো পবিত্ৰ দিন চলি আছে অহাকালি হ'ব সোমবাৰ তাৰ কাৰণে আমি আজি যাব ওলাইছো মহাভৈৰৱ মন্দিৰলৈকে গাইস সকলোবোৰ ভিডিও চাই থাকিব কেনেকা কি কৰো মানে পুৰা ড্ৰেছ আৰু ইউনিফৰ্ম পিন্ধি লৈছো আৰু মোৰ লগত কোন কোন যাব গাইস চাওক এবাৰ এয়া পুৰা হিৰো আৰু ইফালে চশমা লগাই পুৰা হিৰো হৈ আছে আৰু ইফালে গৌতমদা তামাম গৌতমদা কিবা কবি নেকি আহক আপোনালোকে শ্ৰদ্ধা ভক্তি কৰক সকলোৱে একেলগে মানে মাৰ্জিত গাইস ষ্টেচনৰ ভিউছা আমি এতিয়া ষ্টেচনৰ আছো ট্ৰেইন ৱেইট কৰি আছো আৰু ট্ৰেইন অহাৰ লগে লগে আমি যাম তেজপুৰ ডাইৰেক্ট হা ফৰকে নালগে গাইস ষ্টেচনত বহি আছে আৰু এগিলাক পুৰা হালধীয়া ড্ৰেছ পিন্ধি লৈ মই পিন্ধি লৈছে বাৰু যাম আমি চ গাইস এতিয়া ট্ৰেইন আহি পেলাই আমি ট্ৰেইনত উঠি যাম আৰু এতিয়া গাইস ট্ৰেইন ৰখি আছে চব্জি পাতি হাতত লৈ আহিছে চ গাইস আমি এতিয়া গৈ আছো তেজপুৰলৈকে এয়া আমি ট্ৰেইনত উঠিলোঁ এতিয়া মই কোনো খাওয়াই নাই বাৰু অশান্তি কৰি খাওয়াতে নাখায় হয় চ গাইস ফাইনেলি আমাৰ এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল ট্ৰেইনত গৈ আছোঁ সকলোবোৰ দেখাই গৈ থাকিব মাত্ৰ আপোনালোকে চাই থাকিব কোনো ভিডিঅ'টো স্কিপ নকৰালৈকে গাইস চ গাইস এতিয়া আমি ফাইনেলি ৰঙাপাৰা নৰ্থ ষ্টেচন পাইছোঁ গাইস এতিয়া গৈ আছোঁ এয়া হৈছে ৰঙাপাৰা ষ্টেচন আমাৰ মাথা চেঞ্জ কৰিবৰ কাৰণে এতিয়া হেৰি কৰি আছে গাইস মোটা হেডফোন কাৰণে গৈ আছে এইটোৱে একো নহয় এয়া আছে ৰঙাপাৰা ষ্টেচনত সকলোৱে বলবম চব যাব এতিয়া গাইস যাওক এইবোৰ ল'ৰা ছোৱালী কোনো কথা নাই সকলোৱে ওলাইছে হালধীয়া ড্ৰেছ পিন্ধি গাইস আমিও যাম এতিয়া আমিও আহিছোঁ চ গাইস এতিয়া বলবমৰ কাৰণে সকলোবোৰ মানুহ দেখাই আছোঁ আমাৰ গাঁৱৰ পৰা কোন কোন আহিছে গাইস ভিতৰলৈকে এতিয়া গৈ আছোঁ ট্ৰেইনৰ গাইস চাওক এয়া আমাৰ एक बोल बम 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 बोले गाइस सब पूरा ओए पहुंच जाबे अंदर এইবিলাক সব বল বম যাব ওই তোমরা কোথায় যাবে মহাভৈৰৱ সব মহাভৈৰৱ যাবা আহিছে গাইস চ গাইস এতিয়া আমি যাই আছো মহাভৈৰৱ মন্দিৰলৈকে এতিয়া ট্ৰেইনতে গৈ আছো ট্ৰেইনত গৈ পোৱা নাই গাইস আমি যাই পাম আৰু ইয়াৰ পৰা আৰু বেছি দূৰ নাই ডেকাৰগাঁও ষ্টেচনত নামিম তাৰপিছত অলপ খোজকাঢ়িব লাগিব যিহেতু গাইস চাওক এবাৰ কিমান আমাৰ ওপৰত মানুহ ভৰ্তি হৈ আছে এইবিলাক চব বলবমৰ শিৱৰ ভক্ত বলবম আমার বলবম
চাওক গাইছ এবাৰ ভক্তপ্ৰাণ সকলোকে বল বম 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 চাওক গাইছ আমি এতিয়া পুৰা বতৰ উঠি ল'লোঁ এতিয়া যাম এতিয়া গাইছ বল বম বল বম চ' গাইছ ফাইনেলি এতিয়া আহি পালোঁ আমি গণেশ ঘাট এতিয়া গণেশ ঘাটৰ পৰা গৈ আছোঁ এই অটোখনতে আহিছিলোঁ আমি অটোৰ পৰা নামিলোঁ এতিয়া যাম আমি এতিয়া আৰু আগত গৈ আছোঁ সকলোবোৰ দেখাই গৈ থাকিম নাইটৰ ভিউ এতিয়া বাজিছে 11:30 এয়া পূৰা নামি আছে গাড়ীৰ পৰা বল 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 গণেশ মন্দিৰ গেট পাৰ হৈ আহিলোঁ গণেশ মন্দিৰৰ এতিয়া গৈ আছোঁ আগলৈকে আৰু সকলোবোৰ দেখাই গৈ থাকিম চাই এতিয়া আমি ঘটি কিনিব লৈছোঁ আৰু কিবা কিবি ল'ম এতিয়া অলপ মন্দিৰৰ যোগাৰ গম পাইছোঁ জগাছ এতিয়া আমি মন্দিৰলৈকে পাই গ'লোঁ তো গণেশ মন্দিৰ দে গাছ ফাইনেলি মন্দিৰৰ ওচৰ পাইছোঁহি আমি গাছ সকলোবোৰ দেখাই গৈ থাকিম আকৌ আপোনালোকে কোনো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গাছ আৰু আগলৈকে গৈ আছোঁ এতিয়া আছোঁ গণেশ মন্দিৰলৈকে আৰু যাব আছে আৰু ইফালে চাওক বল চেন মাস্তা চেন কে মারবে চাবি আকৌ মাই ক'ৰবাত নকলি হয় এয়া হৈছে গণেশ ঘাট So guys, এতিয়া মানে গণেশ ঘাটলৈকে পানী দিব আহি এতিয়া বহি আছোঁ আমি পানী ইয়াৰ পৰা উঠাই গাছ ইয়াৰ পৰা চাওক গাছ পুৰা বৰষুণ দি আছে চাওক তাৰ কাৰণে আমি ক'ত ৰৈ আছোঁ চালিৰ তলত
চ' গাইছ ব্ৰহ্মপুত্ৰত গা ধুই আহিলোঁ এতিয়া তাতে আৰু গা ধোৱা ভিডিঅ' বনাই নাথাকিলোঁ যিহেতু অলপমান কাৰেণ্ট টাইপ পানী যিহেতু এতিয়া আমি গা পা ধুই আহি আছোঁ গাইছ যাওক গাইছ আমি এতিয়া গৈ আছোঁ মহাভৈৰৱ মন্দিৰলৈকে এয়া পানী লৈ আহিলোঁ ব্ৰহ্মপুত্ৰৰ পৰা আৰু তামাম ভাল লাগিছে আৰু আহি মহাভৈৰৱ মন্দিৰ গাইছ মোৰ পিছফালে চাওক ভক্তবান গাইছ সকলোবোৰে গা পা ধুই আহিলে গাইছ এতিয়া আমি আৰু মন্দিৰৰ ফ্ৰণ্টত ৰৈ আছোঁ গেট খুলি কেনে এতিয়ালৈকে গেট খুলিব গেট খোলাৰ পিছত আমি গৈ আছোঁ গাইছ চ' গাইছ এতিয়া মই ফাইনেলি মহাভৈৰৱ মন্দিৰৰ সন্মুখত আছোঁ ব্ৰহ্মপুত্ৰৰ পৰা পানী লৈ আহিলোঁ এতিয়া আহি মেলি এতিয়া আছোঁ মহাভৈৰৱ মন্দিৰত গাইছ ভক্তবান ৰাইজবোৰ সকলোবোৰ দেখাই আছোঁ চাওক এবাৰ আমাক আগুৱাই ৰৈছে মানুহে ভগৱান গাইছ আগুৱাই আছে পুৰা গেটৰ মুখলৈকে এতিয়া গেটটো এইটো গাইছ সকলোৱে গেট খোলাৰ অপেক্ষা কৰি আছে ৰাতিপুৱা ৰাতি 12টা বজাৰ পৰা এতিয়ালৈকে ৰৈ এতিয়া ৰাতিপুৱা 5টা বাজিব গাইছ
ইয়াতে ৰৈ আছোঁ এতিয়ালৈকে গেট খুলি দিয়া নাই খুলি দিলে যাম আৰু তেওঁলোকে চাই দিব সকলোবোৰ দেখাই চ' গাইছ ফাইনেলি পানীয়ে ঢালিলোঁ আৰু ধূপ জ্বলালোঁ এতিয়া হেৰিত আছোঁ মা ভৈৰৱ মন্দিৰৰ ওচৰত আছোঁ গাইছ এতিয়া সকলোবোৰ দেখাই গৈ আছোঁ সকলোবোৰ ওলাই আছে গাইছ চাওক এবাৰ এইটো হৈছে মা ভৈৰৱ মন্দিৰ কি কৰিম সোমাই দিয়ক হা কোনকেইটা হা এই হয় সোমাই দিছোঁ টেমাকেইটা লাগব এই গাড়ী যাব যাওঁ কেইটা বাজিলে কেইটা বাজিল এয়া হৈছে মহা ভৈৰৱ মন্দিৰত দৰ্শন কৰিবলৈ আহিছে সকলোৱে বলবমৰ পানী আহিছে ভাল হ'ব চব লাইন পাতি আছে পুৰা সকলোৱে পানী ঢালিব যাব মা ভৈৰৱ মন্দিৰৰ শিৱলিংগত আমি ঢালি আহিলোঁ ইতিমধ্যে গাছ আমিও এতিয়া বাহিৰলৈকে আহি আছোঁ এতিয়া সকলোবোৰ দেখাই গ'লোঁ ইয়াতে মাৰিব দিছে ফটো মাৰি আছোঁ চ' গাইছ এতিয়া আমি বাহিৰলৈকে গৈ আছোঁ এতিয়া ট্ৰেইন ধৰিব লাগিব নহ'লে আৰু ইয়াতে বেছি সময় থাকিব নোৱাৰোঁ তেল সিফালে ট্ৰেইন গুচি যাব গাইছ তাৰ কাৰণে সোনকালে আহিলোঁ এবাৰ আৰু এইবোৰ চব ধন্যবাদ চ' গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিও চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদিও নতুনকৈ চাই আছে ছাবস্ক্ৰাইব যদি এতিয়াও কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব